নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আন এটা নতুন ভিডিঅ'লৈ। মই আজি গৈ আছোঁ খানাপাৰা হাত মেলালৈ। তো আপোনালোকক দেখাম মই গোটেই হাত মেলাৰ যিমানখিনি পাৰোঁ দেখাবৰ কাৰণে। তো এইখন হৈছে মেইন গেটখন। তো মেইন গেটখনত আমি সোমাই কিনে গোটেইখিনি দেখাই দিম বাৰু, যিমানখিনি পাৰোঁ মই দেখাম। তো চাব আৰু ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰাকৈ, তেতিয়া গোটেইখিনি মেলাৰ মানে দেখাব আৰু। তো এইখন হৈছে মেইন গেট, ইয়াৰ পৰা আৰম্ভ। তো আৰম্ভ হৈছিলে 9 তাৰিখৰ পৰা, ৰবিবাৰৰ পৰা। আজি হৈছে 20 তাৰিখ। তো আজি অন্তিমটো দিন। তো দেখাম মই গোটেইখিনি আজি শেষৰ দিন। আৰু 9 তাৰিখে আমাৰ সকলোৰে মৰমৰ জুবিন দা আহিছিলে। তো এই যিটো ষ্টেজ মই দেখাম সেই ষ্টেজটোতে জুবিন দাই গান গাই গৈছিলে। তো আৰু আজি হৈছে লাষ্ট দিন। তো আজি দেওবাৰ। তো চাওক না, মানুহ কিমান পাওঁ, চবফালে খালি মানুহ। ৰাস্তাত মানে ইমানে ভিৰ। 7:30 বজাৰ পৰা আমি কেইটা বজালৈকে লাইন ধৰিলোঁ, 9:30 বজালৈকে মানে জামতেই ফাঁচি গ'লোঁ ছায়েন্স মিউজিয়ামৰ ফ্ৰণ্টত। তাৰ পৰা মানে এইখিনি অহালৈকে আমাৰ 1.5 ঘণ্টা লাগিছে। তো চাওক না মানুহ। আৰু আমাৰ গুৱাহাটীত ফাৰ্ষ্ট টাইমৰ বাবে হৈছে এবাৰ হাত মেলা। তো আগতে হৈছিলে চুৰাট, গুজৰাট, পাঞ্জাৱ, তো দিল্লী সেইবিলাকত হৈ গৈছে। আগতে 37খন হৈ গৈছে, আৰু এইখন হৈছে গুৱাহাটীত হোৱাখন 38, মানে এইখন 38 নম্বৰ। আৰু এইখিনি হৈছে গেটৰ পৰা সোমাই মানে। তো আৰু আগলৈকে যাওঁ, আগত কি আছে মই চাওঁ, আপোনালোককো দেখাওঁ। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু এইবিলাক হৈছে চব মানে কাঠৰে চেণ্ডেল, যে আমি খৰম বুলি কওঁ আৰু। আগৰ দিনতে পিন্ধিছিলে মানুহটো, আজিকালিতো নিপিন্ধেই। আৰু আমাৰ গুৱাহাটীত চাগে এবাৰ ফাৰ্ষ্ট টাইমে হৈছে হাত মেলা। তো আগতে হোৱা নাই, এইবাৰে ফাৰ্ষ্ট হৈছে। তো মানে কি ক'ম আৰু, গৈ বহুত ধুনীয়া লাগিল। তো যোনে গৈছে বাৰু গম পায় তাতে কিমান ধুনীয়া। আৰু সৌখন ষ্টেজতে আমাৰ শংকুৰ বায়ে গান গাই আছে। তো আৰু প্ৰথম দিনাখন দেওবাৰে আমাৰ জুবিন দাই তাতে গাই গৈছিলে গান। তো এতিয়া আমাৰ শংকুৰ বায়ে গান গাই আছে। তো মই শেষত অলপমান দেখাই দিম বাৰু, এতিয়া মাজতে নেদেখাওঁ। তো আৰু এইবিলাক হৈছে মানে কি, চব কাঁহৰ মানে ষ্টীল টাইপৰ মানে। এইখন হৈছে বুলেট, মানে মজা বনাইছে বুলেটখন। তো দামো বহুত বস্তুৰ। আৰু মানুহ চাই এনেকুৱা লাগিছে যেন গোটেই গুৱাহাটীৰ মানুহ আহি কিনে খানাপাৰা ফিল্ডতে মানে ভৰ্তি হৈ গ'ল নেকি। বুলেট এখন আছে, ৰ'ব মই বুলেটখন দেখাই আছোঁ। সেইখন চাওক বুলেটখন, এখন নহয় দুখন আছে। তো চাওক একদম মানে চেম টু চেম বনাইছে বুলেট। আৰু সেইবিলাক ময়ূৰ, গড়, হাতী, গছ এনেকৈ বহুত কিবা বনাইছে ৱালত মাৰি থোৱা, যে আছে আজিকালি চবৰ ঘৰে আছে, দেখাই যায় ঘৰত মাৰি থোৱা। তো মানে কি ক'ম, ষ্টীলেৰে যেনেকৈ বনাইছে নহয় বুলেটখন, মানে একদম চেম বনাই দিছে। ৰ'ব মই মোবাইলটো অলপমান ওপৰলৈকে দাঙি দিছোঁ, চাব গোটেই মানুহ চাওক, চাৰিওফালে চাওক মানুহ চাওক, মানে যোনফালে চাই সেইফালে খালি মানুহ। আৰু ইমান হুলস্থুল হৈছে। আৰু অলপমান আগলৈকে যাওঁ, সুৰেশ ৱাডাকাৰে গান গাই আছে। তো আমি অলপমান গানো চাওঁ। আৰু আমি এনেকৈ মেলাখন চাইছে গোটেই মেলাখন ঘূৰিলোঁ, ঘূৰি বহুত ধুনীয়া লাগিল। তো আৰু কি ক'ম আৰু, মানে যোনে আহিছে সি গম পায়, নাহাবিলাকে বাৰু গম নাপায় একো।
মানে কি এতিয়া 10:30 বাজি গ'ল তো আমাৰো ভোক লাগিল কিবা এটা খাই লওঁ বহুত ঘূৰিলোঁ বহুত খোজকাঢ়িলোঁ ভাগৰ লাগিল জামতো ফাঁচিলোঁ তো কিবা এটা খাই কিনে তো আকৌ অলপমান দেখাম আৰু খোৱাৰ আগতে ৰ'বা মই বস্তু এটা দেখাই আছোঁ এইটো ৰাইট চাইডে আছে তো লাইটেৰে কি মজা বনাইছে চাব মই দেখাই আছোঁ এইখিনি চাওক তো ফটো উঠাত চব ব্যস্ত আৰু ফেচবুকতো ক'বই নালাগে গোটেই ফটোবিলাক এইখিনিৰ পৰাই গৈছে লাইটৰ মাজৰ পৰা তো কিবা এটা খাই লওক অলপমান যাওঁ I came here to party, I'm not gonna lie. So call up somebody, cause I ain't got the time. Nah, nah, I'm feeling myself in the best way. I'm gonna pretend it's my birthday. Got all of my friends going crazy, cause this is how we do. We'll go dancing in the club on a Saturday. আৰু আহি আমি খোৱা জেগা পাই গ'লোঁ তো ইয়াতে কিবা এটা খাই লওঁ তো টেষ্টি বনাইছে পূৰা মানে কি ক'ম গোন্ধ ওলাই আছে তো চাহ খাওঁ আৰু কিবা এটা খাই লওঁ খাই কিনে মই আকৌ যাম তো খোৱা হৈ গ'ল তো আমিও যাওঁ ইয়াৰ পৰা ওলাওঁ ঘৰলৈকে বহুত দেৰিও হ'ল শেষো হ'ব এতিয়া আৰু যোৱাৰ আগতে মই শংকুৰে যে গান গাইছিলে তাৰ অকণমান আনকাট দেখাই দিওঁ শেষত দেখাম বুলি কৈছিলোঁ তো চাই লওক Every